হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰাই মোৰ মোবাইলটো ছুইচ অফ জানেনে। আৰু এয়া চাওকচোন, ৰাতিপুৱা বেপাৰী এজনৰ পৰা মোৱা মাছ ল'লোঁ। তাৰ মাজতে দুটামান কাৱৈ আৰু এটা গৰৈ মাছো আছিলে। সেয়ে ভাবিলোঁ সেই মাছকেইটা ধুনীয়াকৈ পুৰি লৈ চাটনি এখন বনাম। আৰু এয়া বাৰীৰ পৰা মই গৈ লৈ মান ধনিয়া, নৰসিংহ পাত, মচন্দৰী ছিঙি আনিলোঁ। তাৰপিছত এয়া বাৰীৰে বিলাহী আৰু পাপাই মোক ধুনীয়াকৈ মাছকেইটা খৰিকাত লগাই দিলে। তাৰপিছত আমাৰ ঘৰত যিহেতু জুই ব্যৱস্থা নাই আৰু আছে যদিও বাহিৰত নতুনকৈ ধৰিব লাগিব, এলাহত মই কি কৰিলোঁ, হাততে মাছকেইটা লৈ বৰমাহঁতৰ ঘৰলৈ গ'লোঁ। বৰমায়ে ধুনীয়াকৈ মোক মাছকেইটা পুৰি দিলে। তাৰপিছত তাতে ভাবিলোঁ চাটনিটো বনাই লৈ যাওঁ, যিহেতু কাৰেণ্ট নাই, মিক্সিও চলাব নোৱাৰোঁ। আৰু পটাত পিছা চাটনিটো খাবলৈ বেলেগেই টেষ্ট হয়, নহয়নে? যিমানেই লাগিলে উন্নত নহওক কিয়, কিছুমান বস্তু কিন্তু পুৰণা পদ্ধতিৰে বনালেহে খাই ভাল লাগে। আকৌ গোটেইখিনি পিচি শেষ কৰিব নোৱাৰিলোঁ নহয়, হাত বিষালে। তাৰপিছত আধাখিনি মাক পিচিব দিলোঁ। তাৰপিছত এয়া চাওকচোন, আমাৰ বৰমায়ে কি ধুনীয়াকৈ ৰ'দত ঘৰৰে হালধি আৰু ঘৰৰে পিঁয়াজ শুকাবৰ বাবে ৰ'দত দিছে। আৰু এয়া মায়ে বনাইছে মোৱা মাছৰ এখন ভাজি, তাৰপিছত জাতিলাও, দালি আৰু টেঙেচি শাক দিয়া এখন তৰকাৰী। কিমান যে সোৱাদ লগা হৈছিল। আৰু এইবিলাক মানে মই ৰুমত থাকিলে খাব নাপাওঁ যে, ঘৰলৈ আহিলে বহুত ভাল পাওঁ। ধুনীয়াকৈ গা পা ধুই আহি ময়ো খাবলৈ ল'লোঁ। খাবলৈ কিন্তু বহুত বেছিয়ে ধুনীয়া হৈছিল। আপোনালোকে জানেই ঘৰৰ খানা কিমান টেষ্টি। বাৰু আজিলৈ আহিলোঁ দেই, বাই।